গাইস মই সত্যজিৎ শৰ্মা আজি মিউজিক মেলোডি তৰফৰ পৰা নতুন চেনেলটো হৈ পেলাই মই আহিছো আজি আমাৰ মাজত আছে খুব জনপ্ৰিয় অভিনেতা এই কোলে ভুল হৈ যাব এটা কোন হয় আপোনালোকক ডাইৰেক্ট দেখাইছো আমাৰ লগত আছে প্ৰেমাদা আজি আপোনালোকৰ সন্মুখলৈ চিনাকি এখন মুখ লৈ পেলাই আপোনালোকৰ আগত আকৌ উপস্থিত হৈছোহি আমাৰ মাজত আছে প্ৰেমাদা সকলোৱে জানে ডাংকাতি বাই বুলি নে এতিয়া আপোনাক অভিনেতা বুলি কোনে এটা অভিনেত্ৰী বুলি সকলোৱে চিনি পায় দে এতিয়া তাকে কি ক'ব আপোনাৰ এ তোমাৰ কথা কি বুলি ভাবা এটা তোমাৰ ইচ্ছামতে কোৱাগে এতিয়া আপোনাৰ পৰা আমি অকমান কথা জানিবলৈ বিচাৰিম আপুনি যেতিয়া আমাৰ অভিনয় জগতত আহিলে অভিনয় জগতত আহোতে প্ৰথম আপোনাৰ প্ৰেৰণা কোন আছিল প্ৰথম প্ৰেৰণা আছিল মোৰ মা হয় হয় মা অবিহনে আসলতে মোৰ প্ৰেৰণা নাছিল কৰবাত যদি প্ৰথমতে মই গান গাইছিলো নাচিছিলো তেতিয়া কৰবাত যদি নাযাওঁ বুলি কওঁ মায়ে কিন্তু মোক গালি পাৰিছিল তেতিয়া বহুত গালি পাৰিছিল তাৰ পিছত মা আসলতে মোৰ প্ৰেৰণা তাৰ পিছত মোক ডাঙৰ দাদাই পালে ডাঙৰ দাদাই যিকোনো ঠাইতে লৈ যায় অভিনয় কৰাৰ ক্ষেত্ৰতে হওক বা নাচিব হওক গান গাব হওক লৈ যায় এনেকৈ আৰু দাদা আৰু মা মোৰ প্ৰেৰণা হয় আৰু আমি জানিব বিচাৰিম আপোনাৰ বহুত ওচৰৰ মানুহবোৰে আমি আহি থাকোঁতে কৈ আছিলে যে আপুনি বহুত ধুনীয়া ভাওনা কৰিছিল ভাওনা বোলে দ্ৰুপদীৰ ভাও লৈছিল আপুনি তাৰ সম্পৰ্কে অকমান আমাৰ আগত ক'ব নেকি আৰু অকমান দেখাই দিলে ভাল লাগিব ক'ব পাৰিম খুলীয়া ভাওনাত আছিলোঁ মই প্ৰথম মই যেতিয়া ভেকচন কৰিছিলোঁ ভেকচনৰ পিছত মোক খুলীয়া ভাওনাৰ দল এতিয়া দেখা পালে পাই পেলাই মোক খুলীয়া ভাওনাৰ দলটিয়ে মোক লৈ গ'ল তাত মই দ্ৰৌপদীৰ চৰিত্ৰ এটা কৰিছিলোঁ তেতিয়া সৰু আছিলোঁ ক্লাছ 9ৰ ল'ৰা বহুত ধুনীয়াও আছিলোঁ অৰিজিনেল চুলিখিনিৰে মই কৰিছিলোঁ তেতিয়া ডুপ্লিকেট চুলি লগোৱা নাছিলোঁ বহুত ধুনীয়া আছিলোঁ আৰু ভালেই পাইছিল তেতিয়াৰ পৰা বহুত ধুনীয়া আছিল মানে নিজে গম পাই গৈছে আৰু ইমান ধুনীয়া আছিল নিজে গম পাওঁ মানে যেতিয়া বেলেগে চালে প্ৰেমত পৰি যাব বোলে প্ৰেমাদালে কোন বোলে প্ৰেমত বহুতকে পেলাইছিলোঁ কি কৈছা তুমি তাকে এতিয়া আমি আপোনাৰ পৰা আৰু এটা জানিব বিচাৰিম আপুনি ঐ খাপলাত আহোঁতে কোনে আপোনাক তালৈ লৈ গৈছিল আৰু কেনেকৈ ঐ খাপলাত আপুনি সুযোগ পালে এক্টিং কৰিবলৈ ঐ খাপলাত আহোঁতে আচলতে প্ৰথম অডিঅ' কেছেটৰ পৰা আহিছোঁ মই অডিঅ' কেছেট যেতিয়া আছিল তেতিয়া মই মঙলদৈ কলেজত ব্যংগনাট এখন কৰিছিলোঁ ব্যংগনাটখন কৰোঁতে মই তাতে শ্ৰেষ্ঠ অভিনেতা হৈছিলোঁ তেতিয়া বুলবুল দাই বোধহয় দেখিছিল মই নাজানো ঠিক সোধাও নাই দেখি পেলাই তাৰমানে এদিন বুলবুল দা মোৰ ঘৰত ওলাইছিলে ওলাই কৈছিল প্ৰেমা তই মোক এটা কাম কৰি দিব লাগিব তাৰপিছত মই সুধিলোঁ কি কাম তাৰপিছত কৈছে বোলে মোৰ অডিঅ' কেছেট এটা কৰিম তই মোক এক্টিং কৰি দিব লাগিব মইতো ভালেই পাইছিলোঁ তেতিয়া মই বোলে এনেই মই ষ্টেজত কৰি আছোঁ এনেকৈ যদি চান্স এটা পাওঁ মই ভালেই পালোঁ পাই পেলাই কৈছিলোঁ বুলবুল দা মই কৰি দিম দিয়ক তেতিয়াৰ পৰা আৰম্ভ আছিলোঁ বাকী আপোনাৰ এনেকুৱা কিছু মুহূৰ্ত আছেনে যোনটো মুহূৰ্ত ভাবিলে আজিও আপুনি ভাবে মানে বাহ কি দিন আছিল সেইটো এনেকুৱা কিছুমান মুহূৰ্ত আপোনাৰ বহুত এটা মুহূৰ্ত আমাৰ আগত ক'লে ভাল লাগিব বহুত মুহূৰ্ত আছে সেনেকুৱা ধৰণৰ স্কুলৰ দিনৰ মুহূৰ্ত কিছুমান আছে কলেজৰ দিনৰো আছে আৰু তো অভিনয় জগতখনৰ কথা ক'বই নালাগে এনেকুৱা মুহূৰ্ত বহুতেই আছে বাৰু বাকী মানে এতিয়া অসমৰ মানুহে চবেই জানেই বোলে ডাংকাতি বাই মানে আপোনাৰ চৰিত্ৰটো গোটেই চবেই জানাই হৈ গৈছে অকমান আপুনি ডাংকাতি বাই এইটো অকণ দেখাই দিব নেকি ডাংকাতি বাই দেখাব লাগিব নেকি ডাংকাতি বাই আচলতে অসমৰে যে দেখি আছে চাই আছে কিন্তু নতুনকৈ দেখুৱাম আৰু ন অকমান এনেই কথাটো কৈ পেলাই আমাৰ ঠিক আছে দেউই দেহি যিকোনো কথা নয় একেবাৰে চবতে ওলাবা লাগে নে ডাংকাতি মাৰে চিনি পোৱা নাই কি আজি মোজা পালি কি কৰিবি তই হে ডাল কৰিবি মই এতিয়া যাবলৈ ওলাইছিলো ঘৰতে যেন মোক দিয়েহে এতিয়া কোব এটা বোলে মই উঠি পেলাই পলাও ইয়াৰ পৰা নাই পলাবলগীয়া নকৰো আচলতে অভিনয়হে ডাংকাতি কিন্তু অৰিজিনেল মানুহজন অকণ বেলেগ তাকেতো বাকী আমি এইখিনি কথাটো পাতি লৈ তাৰ বাহিৰে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো বৰ্তমান আপোনাৰ কৰ্মব্যস্ততা ক'ত কৰ্মব্যস্ততা মানে মই আচলতে কৰ্মব্যস্ত বুলি ক'লে বহুত ঠাই দেখুৱাব লাগিব হে কিন্তু চৰকাৰীভাৱে মই LP স্কুল এখনত কাম কৰোঁ প্ৰধান শিক্ষক ওচৰতে মজাচুবুৰী প্ৰাথমিক বিদ্যালয় তাত মই প্ৰধান শিক্ষক হৈ আছোঁ আৰু ঘৰুৱা ব্যস্ততাটো আছেই ঘৰত মোৰ কোনো মতা মানুহ নাই মতা মাইকী বুলিবলৈ ময়ে বুলি ক'ব লাগিব দুটা কাম একেলগে কৰি আছে একেলগে কৰিব লাগে বাকী আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিবা ক'ব বিচাৰিব নেকি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কি ক'ম সকলোৰে প্ৰেম থাকেই গতিকে আপুনি প্ৰেমৰ বিষয়ে আপোনাৰ কেনেধৰণে প্ৰেম হৈছিল কিবা আপোনাৰ সেনেকুৱা ধৰণে এতিয়াতো বৰ ডাঙৰ প্ৰশ্ন এতিয়াতো কোৱাও টান ন আগতে হ'লে ক'ব ভাল লাগিল এতিয়াতো কৈ ভাল নালাগে প্ৰেমত পৰিছিলোঁ কিন্তু ছোৱালীৰ প্ৰেমত নহয় নহ'লেও হ'ব দিয়া তাকে
এতিয়া মই জানিব বিচাৰো যে আপুনি টাইমটো যে ইমান ধুনীয়াকে মেইনটেইন কৰি থাকে আপুনি সিৰিয়েলটো যায় লগতে আপোনাৰ যোনখন স্কুলো চলায় লগতে ঘৰ আছে ঘৰখন আপুনিয়ে চাব লাগে তো তাৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে কি কম কষ্ট হয় অকমান কোনে কোনে ক'ব গ'লে যথেষ্ট কষ্ট হয় মই প্ৰগ্ৰেম কৰি আহি ৰাতিপুৱা মানে কি টোপনি মাৰিব সময় নাপাওঁ 3টামান বজাত আহি পাওঁ আহি পাই উঠিও কিন্তু মই 5টাৰ আগত উঠিব লাগে বিছনাৰ পৰা নহ'লে মোৰ সময়খিনি মিলাব নোৱাৰো সেই 5টা বজাৰ পৰা যি উঠিলো গৰু গাই আছে ঘৰত গতিকে গৰু গাই জেমেলাবিলাক মাৰি গাই খিৰাই ঘৰুৱা কাম বন কৰি মোৰতো নিজা কামো থাকে 9টাৰ আগত মই 8:30 ৰেডি হৈ যাব লাগে স্কুল গতিকে স্কুলৰ পৰা আকৌ ছুটি হোৱাৰ লগে লগে মই বেগটো লওঁ আৰু দৌৰো মানে শ্বুটিঙত বাকি আপোনাক এটা সুধিব বিচাৰিছো ধৰক আপুনি বহুত দূৰৰ পৰা প্ৰগ্ৰেম এখন কৰি আহিছে আপুনি বহুত ভাগৰুৱা অনুভৱ কৰি আছে হা ভাগৰুৱা অনুভৱ কৰি থাকোতে আপোনাৰ টোপনিও আহিছে কিন্তু স্কুলত আপুনি বহি আছে এতিয়া আপোনাৰ এক্সপ্ৰেছনটো কেনেকা হ'ব মানে তেতিয়া এক্সপ্ৰেছনটো কেনেকুৱা হ'ম বুলি কম আচলতে মইতো নিজে দেখা নাপাওঁ সেই মানে কি মই টোপনি আহে কেতিয়াবা কিতাপখন লৈ পেলাই যেতিয়া ল'ৰা ছোৱালীক মানে পঢ়ুৱাব আৰম্ভ কৰোঁ মোক কিন্তু চকু টানি নিয়ে একদম তাৰপিছত আকৌ লগে লগে জাপ মাৰি উঠো মোক মইচোন স্কুলতহে আছো বুলি পেলাই এক্টিংটো এবাৰ আমাক দেখাই দিলে ভাল লাগিব আমাৰ হাতত আছে এখন চাই আছে আপুনি টোপনি যাব দেই এতিয়া চাই চাই ও স্যার ঠিক এই মুহূৰ্ততে পৰে তাকে ঠিক আছে বাৰু থ্যাংক ইউ এতিয়া বাকিটো কথা পাতিলো আপোনাৰ ভাওনাৰ কথা আমি খুদিছিলো দেই দ্ৰুপদী আপুনি ভাও লৈছিল বুলি কৈছিলে কিন্তু দ্ৰুপদী ভাওটো অকমান আমাৰ আগত যদি দেখাই দিয়ে তে আমাৰ ভাল লাগিব মানে অসমৰ ৰাইজৰ চাওকে আছে দ্ৰুপদী ভাও মই কৰিছিলো ক্লাছ 9 ৰ পৰা বহুত সৰু আছিলো তেতিয়া বহুত ভাল লাগিছিল কিন্তু তেতিয়া আৰু প্ৰথম অভিনয় কৰিছিলো যে ৰাইজৰ পৰা যেতিয়া মৰম পাইছিলো আদৰ পাইছিলো তেতিয়া মই নিজকে মানে বহুত ভাল লাগিছিল আৰু ইমান মানুহৰ পৰা মৰম পাইছিলো বহুত মৰম পালো তেতিয়াই মানে এতিয়াও পাইছো বাৰু অসমৰ ৰাইজৰ পৰা মৰম কিন্তু তেতিয়াৰ পৰা মোৰ আৰম্ভণি মানুহৰ মৰম বুটলাটো সংলাপ মনত আছে বাৰু অলপ অকমান দেখা মই দ্ৰৌপদী চৰিত্ৰত যেতিয়া দুখাখনে দ্ৰৌপদীক টানি লৈ যায় বস্ত্ৰ হৰণৰ কাৰণে সেই অভিনয়টো অকমান কৰি দিছো দুখাখন মই বৰ্তমান অৱস্থাত ৰজস্বলা একবস্ত্ৰা এই সময়ত মই ৰাজসভালৈ কেনেকৈ যাম বাৰু আৰু এনে অৱস্থাৰে মই যদি ৰাজসভালৈ যাওঁ তেনেহ'লে হস্তিনাৰ ৰাজসভাক অপমান কৰাহে হ'ব কিয়নো ৰাজসভাত বংশৰ বয়োবৃদ্ধসকল থাকে তেওঁলোকৰ আগত মই এনে অৱস্থাৰে কেনেকৈ মুখ দেখুৱাম দুখাখন এৰি দে দুখাখন মহাবীৰ পঞ্চৱতী মোৰ ধৰ্মৰ হেব তথাপিতো এনে সময়ত ভীমে দেখা পালে কাৰ সাধ্য আছে ৰক্ষা কৰে তো গতিকে পাখণ্ড এতিয়াও কৈছো মোক এৰি দে নহ'লেতো ৰক্ষা নাই স্বামী আপোনালোকে কি চাই আছে পাঁচজনকৈ স্বামী থাকোতে এজনে তিৰোতা কেনেদৰে উলংগ অত্যাচাৰ কৰিব আপোনালোকে নীৰৱে সহ্য কৰি থাকিব আপোনালোকৰ কোনো লাজ লগা নাই আপোনালোকৰ কোনো বিবেচনা শক্তি নাই স্বামী অকল হে প্ৰাণ কৃষ্ণ তুমি মোক নানা বিপদত ৰক্ষা কৰি আহিছা আজিৰ এই বিপদতো অভাগিনী কৰোণা কৰা প্ৰভু অভাগিনী কৰোণা কৰা বাহ মই এতিয়া এক্টিংয়ে নে মই ৰিয়েলত চাই আছিলো মই ধৰিবই পৰা নাই যেন এনেকুৱা লাগিছে যেন মই সঁচাই একদম দ্ৰুপদীৰ মাজত সোমাই গৈ পেলাই মহাভাৰতখন চাই আছো বাপৰে আপোনাৰ মানি গৈছে একদম চকুপানী আহি গ'ল তাকে এতিয়া আপোনাৰ যোনটো এতিয়া ডাংকাটি বাই বুলি গোটেই অসমৰ মানুহে চিনি পায় সেই চৰিত্ৰটোৰ ওপৰত আপুনি কি ক'ব বিচাৰিব আপুনি নিজে এবাৰ বিবেচনা কৰি পেলাই সেই চৰিত্ৰটোৰ ওপৰত মই কি ক'ম চৰিত্ৰটোৰ ওপৰত আচলতে ডাংকাটিৰ চৰিত্ৰটো যেনে ধৰণে মই ৰূপায়ণ কৰিছো অৰিজিনেল মানুহজন কিন্তু ঠিক তেনেকুৱা নহয় কিন্তু অভিনয় বুলি ভাবিহে কৰি গৈছো আৰু কিছুমান মানুহক মই ডাংকাটি চৰিত্ৰৰ মানুহবোৰক মই কিন্তু অকমান অনুসৰণ কৰি তেওঁলোকৰ পৰা চাই কিছুমান শিকো আৰু বহুত মানুহে সুধে আপুনি কাপোৰখিনি ইমান ধুনীয়াকৈ পিন্ধে ছোৱালীও তেনেকে পিন্ধিব নোৱাৰে মই কিন্তু চাই লওঁ কোনবিলাক ছোৱালী বা তিৰোতাই মানে অসাৱধানতা মানে ভাবে কাপোৰবিলাক পিন্ধে কোনখিনিত খুঁত থাকে এইবোৰ চাই লৈহে মই কাপোৰ পিন্ধো গতিকে সেইটোত মোৰ আৰু অনুভৱটো থাকে আৰু যথেষ্টখিনি বাৰু আৰু আপোনাৰ যেতিয়া এখন ষ্টেজত মাতা যায়
তাতে ইমান কোলাহলৰ মাজত আপুনি এজনে মানে গোটেই মানুহখিনিক এট্ৰেকশ্যন কৰিব লাগে সেইখিনি টাইমত আপোনাৰ ফিলটো কেনেকুৱা ধৰণৰ থাকে প্ৰথমতে অকমান ভয় লাগে বোলে ইমান কোলাহল হৈ আছে ইমান হুলস্থুলৰ মানুহখিনিক মই কেনেকে ঠাণ্ডা কৰি ল'ম কিন্তু ষ্টেজত উঠি প্ৰথম কিন্তু মই বেছিকে হাঁহি এটাৰে গোটেইখিনিকে মানে অকমান বস কৰি লোৱাৰ চেষ্টা কৰোঁ তাৰপিছত আৰম্ভ কৰিলেই মানুহবিলাক এনেই অকমান ঠাণ্ডা হৈ যায় দেখোন সেইটো আজিলৈকে পোৱা নাই বাৰু মই হুলস্থুলীয়া পৰিৱেশত যে অভিনয় কৰিছো এইটো কিন্তু মই আজিৰ দিনটোলৈ ক'ব নোৱাৰো আপুনিতো বহুত পুৰণা আৰ্টিষ্ট বহুত পুৰণা ইণ্ডাষ্ট্ৰীত তাৰ বাহিৰে আমিতো গমেই নাপাওঁ ভিচিডি চিচিডি এতিয়াতো আমিতো পোৱাই নাই এইবোৰ তথাপিও আপুনি কোনটো যুগৰ পৰা আপুনি কাম কৰি আহিছে মানে বৰ্তমান কেছেট হওক ভিচিডি মই অডিঅ' কেছেটৰ পৰা কৰিছো অডিঅ' কেছেটৰ পৰা আৰম্ভ কৰিছো তেতিয়া অডিঅ' কেছেট আছিল অডিঅ' কেছেটত কাম কৰিছিলো প্ৰথম তাতেতো ভইচটোহে আহে মাত্ৰ গতিকে তেতিয়াই কাম কৰিছো ভইচ তাৰপিছত আহি পেলাই আজি আপোনালোকৰ টিভি মজিয়া পাইছে এতিয়া টিভি খালি আপোনাক প্ৰথম যেতিয়া আপুনি কেমেৰাৰ আগত আহিছিলে আপোনাৰ মানে ভয় অনুভৱ কিবা অনুভৱ কেনেকুৱা মানে ফিলটো কেনেকুৱা আছিল মানে অভিনয়টো কৰিয়ে আছিলো ন গোটেই ৰাইজৰ মাজত আৰু খুলীয়া ভাওনাৰ পৰা মানুহৰ যথেষ্ট অভিজ্ঞতা হয় চাৰিওফালে দৰ্শক থাকে মাজত খুলীয়া ভাওনাৰ অভিনয় কৰিব লাগে গতিকে নতুন কোনোবা যদি অভিনেতা বা অভিনেত্ৰী থাকে খুলীয়া ভাওনাত কিন্তু পুৰা ভয় মৰি আহে গতিকে সেইটো মই ক'বই লাগিব খুলীয়া ভাওনাৰ পৰা অহাৰ কাৰণে বোধহয় মোৰ ভয় নাছিল একেবাৰে কিন্তু কেমেৰাৰ সন্মুখত যেতিয়া প্ৰথম থিয় হৈছিল অকমান লাজ লাগিছিল মানে এইটোৱে আৰু বেলেগ একো নাছিল ভয় লগা নাছিল একেবাৰে ভয় লগা নাছিল তাকে এতিয়া আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো মানে আপোনাৰ ষ্ট্ৰাগলৰ ওপৰত যে এনেকুৱা কিছুমান দিন আছে নে যোনটো দিনত আপুনি ধৰক অপমান হৈছে নহলে মানুহে আপোনাক এনেকুৱা দুখ দিছে সেই দুখটোক আকৌ আপুনি প্ৰেৰণা হিচাপে লৈ পেলাই আগুৱাই আহিছে সেনেকুৱা কিবা আছে নে যদি আছে আমাৰ আগত ক'লে ভাল লাগিব নহয় সেই আছে যেতিয়া মই প্ৰথম মেখেলা চাদৰ পিন্ধি মানে ছোৱালীৰ কেৰেক্টাৰ কৰিছো ছোৱালীৰ অভিনয় কৰোঁতে বহুত মানুহে হাঁহিছিল মোক এই ইয়াৰ কাম নাই আৰু জানাই নহয় গাঁৱৰ শব্দবিলাক এই শব্দবিলাক ব্যৱহাৰ কৰি এই ইয়াৰ কাম নাই মেখেলা পিন্ধব আহিছে এই অমুক তমুক আৰু বহুতৰ মুখততো হিজিৰা শব্দটো মুখস্থ হৈ গৈছিল চবেই গম পাইছিল মই যে হিজিৰা বোলে কিন্তু মই এতিয়া কেনেকে ক'ম বাৰু মই অভিনয়হে কৰিব গৈছো মইতো বাস্তৱ জীৱনলৈ যোৱা নাই গতিকে এনেধৰণৰ কিছুমান কষ্ট পাইছো নোপোৱা নহয় আৰু তাকে প্ৰেৰণা হিচাপে লৈ পেলাই আজি আপুনি গোটেই অসমবাসীক দেখাই দিছে আপোনাৰ কাৰণে এটা ধুনীয়া হাত চাপৰি মই মাৰি দিছো দেই বহুত বহুত ধন্যবাদ আচলতে হয় সেইটো মোৰ প্ৰেৰণা আছিল মই আচলতে কি মানে জেদভাৱে এটা মনত পুহি লৈছিলো বোলে আজি মেখেলা পিন্ধাৰ কাৰণে মোক হাঁহিছে মোৰ এই মেখেলাৰ জৰিয়তে মই যদি চিনাকি হ'ব পাৰিলো হয় অসমৰ ৰাইজৰ লগত এনেকুৱা ধৰণৰ ধাৰণা এটা কিন্তু আছিল আৰু ভগৱানে মোক এই আশাটো পূৰাইছে আৰু অসমৰ ৰাইজক মই মেখেলাৰ জৰিয়তে অসমৰ ৰাইজৰ লগত চিনাকি হ'ব পাৰিছো তাৰ বাবে বহুত বহুত ভগৱানকতো ধন্যবাদ আৰু গোটেই নাৰী জাতিটো মই এবাৰ নমস্কাৰ জনাইছো দেই এই সুযোগতে কাৰণ এই মেখেলা চাদৰৰ জৰিয়তেহে মই অসমবাসীৰ আশীৰ্বাদ ল'বলৈ সক্ষম হৈছো বাকী আপোনাক এতিয়া সুধিব বিচাৰিছো ধৰক সকলোৰেতো কিবা নহয় কিবা দুখ থাকে তাতে আপোনাৰ কিবা এনেকুৱা অশান্তি আছে নে বাৰু আছে মানুহে যেতিয়া বহুত হাঁহে কান্দিবও লাগে কিন্তু মই মানুহক হহুৱাইছো কিন্তু অন্তৰে মোৰ বহুত কান্দি আছে তোমাক আজি বহুত কথা ক'ব নোৱাৰিম কাৰণ ইয়াততো সময়ো কম হ'ব মোৰ আচলতে দুখ আছে ঘৰুৱাভাৱে বহুত দুখ আছে পঢ়া জীৱনৰ পৰা কিছু কষ্ট পাইছো অলপ অভাৱ অনাটনৰ মাজত ডাঙৰ হৈছো দেউতা একদম সৰুতে ঢুকাইছে মই দেউতাক দেখাই নাই 3 বছৰ বয়সত দেউতা ঢুকাইছিল তাৰপিছত মা ঢুকাল মই পঢ়ি থাকোঁতে গতিকে মাক দেউতাক নোহোৱা ল'ৰা ছোৱালীবিলাক ডাঙৰ হোৱাটো অকণমান কষ্টকৰ হয় ন তাৰপিছত ডাঙৰ হ'লো কষ্টৰ মাজেৰে ডাঙৰ হৈ মোৰ ভাইটিটো মোৰ লগত আছিল ডাঙৰ দাদা 3জন আছে মোৰ ওপৰত তেওঁলোক ছেপাৰেট হৈছে ভাইটিটো মই আছিলোঁ এনেকৈ তাৰপিছত মোৰ ভাইটিটো আচলতে ঢুকাই থাকিল তাক বিয়াও পাতি দিছিলোঁ বিয়াৰ 4-5 বছৰমান পিছতে সি ঢুকাই থাকিল তেতিয়াৰ পৰাই মোৰ অকণমান বেছি দুখ হৈছে বাৰু এইবিলাক ক'লে আচলতে দুখ লাগিব মোৰো তাৰপিছত বাইদেউ এজনী আছে মোৰ আটাইতকৈ ডাঙৰ বাইদেউজনী আছিল বাইদেউ আমাক ডাঙৰ কৰাৰ কাৰণেই 3বাৰ আঙুঠি পিন্ধাইছিল বাইদেউ বিয়া নহ'ল আমাকে ৰখি থাকিলে মানে তাৰপিছত বাইদেউ যোৱা বছৰ ঢুকাল সৰু বাইদেউজনীৰো বিয়াৰ 6 মাহ পিছতে ভিনদেউ ঢুকাইছে বাইদেউজনীও মোৰ লগত থাকে ভাইটিটো ঢুকাইছে ভাই বোৱাৰীজনী আছে ভতিজা ল'ৰা এটা আছে গতিকে সিহঁতক লৈয়ে মোৰ এইখন সংসাৰ মোৰ ছোৱালীজনী তাৰপিছত মোৰ মিছেছ আমি গোটেইখিনি সামৰি লৈ এক হ'বলৈ চেষ্টা কৰি আছো তাৰ মাজত কেতিয়াবা দুখ লাগে ভাইটিটো ঢুকোৱাৰ পিছত মইতো পাকঘৰত ভাত নাখাওঁ আজিও মানে পাকঘৰত ভাত খালে মোৰ বহুত দুখ লাগে একেলগে ভাত খাইছিলোঁ ৰাতি ৰখি থাকোঁ সি নাহালৈকে একেলগে ভাতখিনি খোৱাৰ কাৰণে
আজিকালি মই পাকঘৰত ভাত নাখাওঁ সেই ঢুকোৱাৰ পিছৰ পৰা গতিকে এনেকুৱা দুখ আছে বহুত কিবা কিবি আৰু কি ক'ম আৰু তোমাক নকওঁ দিয়া বেছিকৈ ক'লে মোৰ দিগদাৰ হৈ মুখৰ শব্দ নাইকিয়া হৈ গৈছে ক'বলৈ যিহেতু ইমান কষ্টৰ মাজত আপুনি আজি আগুৱাই গৈ পেলাই এনেদৰে অসমক দেখুৱাই দিছে যে আপুনিও কিবা এজন হয় আৰু গোটেই পৰিয়ালটোক একেলগে সামৰি ৰাখিছে তাৰ বাবে আপোনাক মানি গৈছো একদম নহয় মানে কি দুখবিলাকতো বহুত আছে সেইকাৰণে মানুহক বহুত মৰম কৰোঁ ভাল পাওঁ হাঁহিবলৈ চেষ্টা কৰোঁ চবকে তাৰমানে হাঁহিৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ ময়ো তাৰ মাজত বাচি থাকিবলৈ চেষ্টা কৰোঁ আচলতে আহি পেলাই আমি এতিয়া শেষ মুহূৰ্তত উপস্থিত হৈছোহি গতিকে শেষত আপোনাৰ পৰা মই কেইটামান কথা জানিব বিচাৰিম খুব চমুকে মানে আপোনাৰ এতিয়া ইমান ডাঙৰ ডাঙৰ স্ক্ৰিপ্ট থাকে আপুনি কেনেদৰে মুখস্থ কৰে আৰু নতুন কোনোবা যোনে এক্টিঙত আহিব বিচাৰে সিহঁতক আপুনি কি ক'ব বিচাৰিব মই কি ক'ম আচলতে স্ক্ৰিপ্টবিলাক এবাৰ মাত্ৰ মাতি দিয়ে কেমেৰাৰ সন্মুখত থিয় কৰাই লয় কিছুমানে স্ক্ৰিপ্টটো লৈ নিজা নিজাকে চাই থাকে মোৰ কিন্তু এই অভ্যাসটো নাই মই স্ক্ৰিপ্ট কোনো দিনেই মানে স্ক্ৰিপ্ট মই পঢ়িয়ে পোৱা নাই নাচাওঁ একদম সংলাপবিলাক নাচাওঁ এছিষ্টেণ্টক মাত্ৰ কওঁ মোৰ সংলাপখিনি এবাৰ মাতি দিয়া এবাৰ মাতি দিয়ে আচলতে কি চৰিত্ৰটোৰ ভিতৰত মাজত যদি সোমাই পৰোঁ তেতিয়া সংলাপবিলাক এনেই ওলাই যায় নতুবা মুখস্থ হৈ যায় কেতিয়াবা স্ক্ৰিপ্ট ৰাইটাৰে যোনবিলাক লিখে তাৰ পৰাও আমি চেঞ্জ কৰি লওঁ শব্দবিলাক চেঞ্জ কৰি মানে দাংকাটি চৰিত্ৰটোত যোনটো শব্দ মানে শুৱাই বেছি হাই ষ্টেণ্ডাৰ্ড এটা যদি হেৰি দিয়া যায় শব্দ দিয়া যায় দাংকাটি চৰিত্ৰটোত নিমিলে গতিকে এই শব্দটোত আনি আমি আকৌ গাঁৱৰ হেৰিত সৰু কৰি লওঁ গতিকে এনেধৰণে তাৰমানে চৰিত্ৰটোৰ মাজত সোমাই পৰিব লাগে তেতিয়া সংলাপ মনত ৰয় আৰু নতুনখিনিক কি ক'ম তেওঁলোক ওলাই আহক আৰু যাৰ যোনটোত আচলতে ৰাপ আছে তেওঁলোক এনেকৈ ওলাই আহক কোনোবা মানুহে কিবা বেয়া কৈছে ভাল কৈছে তাত আচলতে মন দিব নালাগে নিজৰ কাম নিজে নিজে কৰি যাওক আৰু ময়ো এই সুবিধাতে অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মোক মাত্ৰ আশীৰ্বাদ কৰক মই যাতে চিৰদিন যিমান দিন বাচি থাকোঁ অসমবাসী ৰাইজৰ লগত মিলি জুলি এই হাঁহিটোৰে কটাই দিব পাৰোঁ তাকে কামনা কৰিছোঁ আৰু তোমালোকৰ এই চেনেলটোলৈকো মই বহুত বহুত ধন্যবাদ আৰু আশীৰ্বাদ দিছোঁ তোমালোকে আগবাঢ়ি যোৱা আমাৰ মিউজিক মেলোডি চেনেলটোৰ তৰফৰ পৰা আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান ব্যস্ততাৰ মাজত আমাক অকণমান সময় দিয়াৰ কাৰণে আৰু আমি আহি পেলাই শেষ মজিয়াত উপস্থিত হৈছোহি এতিয়া আপোনালোকক জনাবলৈ বিচাৰিছোঁ আমাৰ এইটো এটা নতুন চেনেল গতিকে আপোনালোকে এনেকৈ লেটেষ্ট ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থাকিব আৰু বেল আইকনটো দবাই দিব নাপাহৰিব ধন্যবাদ